Hello friends, welcome my channel. আজি এতিয়া ৰাতিপুৱাটো দুপৰীয়াই হ'লগৈ চ' মই ফ্ৰেছ হৈ লওঁ ফ্ৰেছ হৈ লোৱাৰ পিছত আপোনাক এটা ৰেচিপি শ্বেয়াৰ কৰিম বুলি ভাবিছোঁ ৰেচিপিটো বহুত চিম্পুল হয় আৰু মই নিজে ক্ৰিয়েট কৰি পিনে বনাইছোঁ মই নাকি মই ক'ৰবাত বুকত বা ক'ৰবাত চাই মেলি মই বনোৱা নাই মোৰ নিজৰ মন গৈছে মই কি ইনগ্ৰেডিয়েণ্ট দিছোঁ কি নাই দিয়া সেইখিনি আপোনালোকক শ্বেয়াৰ কৰিব বিচাৰিছোঁ যদি ভাল লাগে তেনেহ'লে আপোনালোকেও ট্ৰাই কৰিব পাৰে আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ পাহৰি নাযাব আৰু যদি ভাল লাগে তেনেহ'লে লাইক আৰু শ্বেয়াৰ কৰি দিব তো ব'লক মই ফ্ৰেছ হৈ লওঁ তাৰপিছত আপোনালোকক মই সেই ৰেচিপিটো দেখাম হেল্ল' ফ্ৰেণ্ডছ মই এতিয়া ফ্ৰেছ হৈ আহিলোঁ আপোনালোকক এতিয়া মই ৰেচিপিটো শ্বেয়াৰ কৰিম ব'লক ষ্টাৰ্ট কৰোঁ আৰু মোৰ ভিডিঅ'টো সম্পূৰ্ণ চাব বুলি আশা থাকিল তো ফ্ৰেণ্ডসকল মই তেলত পিঁয়াজ দিলোঁ পিঁয়াজ দিয়াৰ পিছত এতিয়া মই নহৰু আৰু আদা দিম নহৰুটো যিহেতু মই ডাঙৰকৈ দিছোঁ মানে মোৰ হাজবেণ্ডে খাই ভাল পায় কাৰণে ডাঙৰকৈ দিছোঁ আপোনালোকে যদি ভাল নাপায় তেনেহ'লে আপোনালোকে পিচি পিনে দিব পাৰে ইয়াৰ পিছত মই মছলা দিম মছলাত আছে আপোনাৰ জিৰা ধনিয়া মিট মছলা আৰু নৰ্মেলি যোনবোৰ আপোনালোকে দিয়ে যি এভেইলেবল থাকে সেইটো আৰু মই গেছটো অলপ কমাই থৈছোঁ এতিয়া এইখিনি মছলা মই দিছোঁ আৰু লগত কাশ্মীৰী মিৰ্চ দিম কালাৰৰ কাৰণে মিক্স কৰি ল'ম এতিয়া ইয়াত মই বিলাহী দিম আৰু জলকীয়া দিম এতিয়া মই ভালকৈ এইখিনি ভাজি লোৱাৰ পাছত নিমখ আৰু অলপ চেনি দি দিম এতিয়া অকণমান দেৰি ঢাকন নিদিয়াকৈ সিজাম এতিয়া চিকেনখিনি দি দিম ঢাকন দি পিনে অলপ ল' ফ্লেমত মই সিজাইছোঁ এয়া দেখিছেনে আপোনালোকে চিকেনটো সিজিবলৈ ষ্টাৰ্ট হৈছে চ' অলপ হিলাই দিছোঁ যাতে লাগি নধৰে ল' ফ্লেম কৰি দিছোঁ অলপ হাই কৰি দিছোঁ মই আপোনালোকে ল' ফ্লেমতো সিজাব পাৰে তো মই এনেকৈ 5 মিনিটৰ মূৰে লৰাম ইয়াত আপোনাৰ 10 মিনিট কুক হ'ল 10 মিনিটৰ পাছত এয়া দেখিছেনে অলমষ্ট আপোনাৰ কুক হৈ গৈছে তো মই ফ্লেমটো আকৌ হাই কৰি পিনে ঢাকন নিদিয়াকৈ অলপ দেৰি সিজাম যাতে অলপ গ্ৰেভিটো ঠিক হয় ইয়াৰ পিছত মই গাৰ্নিচিঙৰ কাৰণে জনাব আৰু যদি আপোনালোকৰ ভাল লাগে আপোনালোকে ট্ৰাই কৰিব আপোনালোকক দেখাবলৈ আৰম্ভ কৰোঁ তো এয়া দেখিছেনে মই এইটো আপোনাৰ ইয়েৰিংছ পেন এটা বনালোঁ একদম চিম্পল আপোনাৰ এইটো মোৰ বাকচ হৈছিলে কাপোৰ যোনে মোক গিফ্ট কৰিছিলে এইটো মই এটা বটল বনালোঁ এইটো আছিলে আপোনাৰ এনেকুৱা প্লাষ্টিকৰ কিবা বটল ইয়াত মই ঊলৰ দি ফুল লগাইছোঁ আৰু বগা ৰছীয়ে দি মেৰিয়াই দিছোঁ আৰু এইটো মই শিলগুটি দুটা দি থৈছোঁ যাতে পৰি নাযায় আৰু ইয়াত মই হোৱাইট ৰছী আৰু ঊল দি পিনে হেৰি কৰিছোঁ ইয়াতো যোনটো হোৱাইট ৰছী দিছোঁ সেইটোৱে দিছোঁ আৰু এইটো মই গ্লাছ পেইণ্ট কৰিছিলোঁ একচুৱেলি তো ইজি হয় আৰু বহুত টেষ্টিও হয় তো আপোনালোকে ট্ৰাই কৰিব যদি ভাল লাগে আৰু বাকী কমেণ্টত জনাব কিবা যদি আপোনালোকৰ অসুবিধা হৈছে বুজিবলৈ তেন্তে কমেণ্টত জনাব আৰু যদি মই ভিডিঅ'টো ভালকৈ বনাব জনা নাই তেতিয়াও মোক কমেণ্টত জনাব যাতে মই আপোনালোকৰ পৰা ভিডিঅ'বোৰ কেনেকৈ ক্ৰিয়েট আৰু কেনেকৈ বনাই এইবোৰ শিকিব পাৰিম তো আজিলৈ বাই বাই আৰু ধন্যবাদ চোৱাৰ কাৰণে